এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী দক্ষ আৰু জনপ্ৰিয় নেতা আছিল, কিন্তু তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ নীতি আৰু সিদ্ধান্তসমূহৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ ওপৰত কেনেকৈ পৰিছে। সেই কথা জানিবলৈ তেওঁৰ এক তীব্ৰ ইচ্ছা জন্মিল। এদিন তেওঁ এটা সিদ্ধান্ত ল'লে। তেওঁ সাধাৰণ নাগৰিকৰ ভেষ ধৰি ৰাজ্যৰ বিভিন্ন ঠাই ঘূৰি চাব আৰু মানুহৰ সমস্যা আৰু অভাৱ অভিযোগসমূহ নিজ চকুৰে দেখি। মুখ্যমন্ত্ৰীজনে এজন সাধাৰণ কৃষকৰ সাজ পিন্ধিলে আৰু তেওঁ দাঢ়ি আৰু চুলি বহাই দিলে আৰু এটা সৰু বেগত কেইটামান পুৰণি কাপোৰ আৰু অলপ ধন লৈ গাঁৱলীয়া অঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁৰ প্ৰথম গন্তব্য আছিল এখন দুৰ্গম গাঁও, য'ত পানীৰ অভাৱ আৰু বেয়া পথৰ সমস্যাই মানুহক জৰ্জৰিত কৰি ৰাখিছিল। গাঁৱত তেওঁ এজন স্থানীয় কৃষক ৰামুৰ সৈতে দেখা কৰিলে। ৰামুৱে তেওঁক নিজৰ ঘৰত থাকিবলৈ ঠাই দিলে। মুখ্যমন্ত্ৰীজনে ৰামুৰ সৈতে ধান খেতিৰ কামত সহায় কৰিলে আৰু গাঁৱৰ মানুহৰ সৈতে মিলি-জুলি থাকিলে। তেওঁ শুনিলে কিভাৱে পানীৰ অভাৱে খেতিৰ ক্ষতি কৰিছে আৰু কিভাৱে চৰকাৰী যন্ত্ৰণাই তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ কোনো গুৰুত্ব নিদিয়ে। এদিন ৰাতি গাঁওখনত হঠাৎ মাথাউৰি ভাঙি বানপানীৰ সৃষ্টি হ'ল। গাঁৱৰ মানুহ বিপদত পৰিল। মুখ্যমন্ত্ৰীজনে তৎক্ষণাৎ প্ৰশাসনক ফোন কৰি উদ্ধাৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁ নিজেও পানীত নামি মানুহক উদ্ধাৰ কৰাত সহায় কৰিলে। এই ঘটনাই গাঁৱৰ মানুহৰ মাজত তেওঁক আৰু ওচৰ চপাই আনিলে। কিছুদিনৰ পিছত মুখ্যমন্ত্ৰীজনে নিজৰ প্ৰকৃত পৰিচয় সকলোকে জনাই দিলে। গাঁৱৰ মানুহ আচৰিত হ'ল আৰু তেওঁলোকে তেওঁক সন্মান কৰিলে, কিয়নো তেওঁ তেওঁলোকৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ সৈতে কান্ধে কান্ধ লগাই কাম কৰিছিল। মুখ্যমন্ত্ৰীজনে গাঁৱৰ পৰা উভতি আহি তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত ৰাজ্যৰ নীতি আৰু কাৰ্যক্ৰমসমূহ সলনি কৰিলে। তেওঁ পানী যোগান, পথ নিৰ্মাণ আৰু স্বাস্থ্য সেৱাৰ দৰে মৌলিক সুবিধাসমূহ উন্নত কৰাৰ বাবে বিশেষ প্ৰকল্প আৰম্ভ কৰিলে। তেওঁৰ এই পদক্ষেপে ৰাজ্যৰ উন্নতিৰ নতুন দিশ মুকলি কৰিলে আৰু তেওঁক আৰু অধিক জনপ্ৰিয় কৰি তুলিলে। এই অভিজ্ঞতাই মুখ্যমন্ত্ৰীজনক শিকালে যে সঁচা নেতৃত্ব হ'ল মানুহৰ হৃদয়ত স্থান পোৱাটো। তেওঁ সাধাৰণ নাগৰিকৰ ভেষ ধৰি অহা যাত্ৰাই তেওঁক এজন উৎকৃষ্ট নেতা হিচাপে গঢ়ি তুলিলে, যি জনসাধাৰণৰ সমস্যা আৰু প্ৰয়োজনীয়তাসমূহ বুজিব পাৰিলে। দৰ্শকসকল, আমাৰ এই কাহিনীটো কেনে পালে জনাবচোন। ধন্যবাদ।